আজি আমাৰ এই যিখন অধিৱেশন মধ্যকালীন অধিৱেশন এই সাধাৰণতে মধ্যকালীন অধিৱেশনতে প্ৰতিনিধিসকলে আগত দিনৰ কাৰণে জ্যেষ্ঠ নাগৰিকৰ সপক্ষে আমি কি কৰিব পাৰোঁ সেই ব্যৱস্থা গ্ৰহণ কৰে আৰু এই কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰে আৰু আমি বিগত দিনত আমাৰ যিবিলাক কথা আছিল সেই কথাবিলাকত কিবা ভুল ত্ৰুটি আছে নেকি তাকো আমি আলোচনা কৰি সঠিক পথত আমাৰ সংগঠনটো আগুৱাই নিয়াৰ কাৰণে বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ যিটো সুবিধা এই সুবিধাটো আজি পোৱা নাই সেই সুবিধাটো আমি পাব লাগে যেনে উদাহৰণ এতিয়া এজন বৃদ্ধই আমাৰ অসমত 250 টকা মাহে পেঞ্চন পায় যিটো সময়ত আপোনাৰ 250 টকাৰ এটা পৰিয়াল চলিব পাৰে নেকি আমি দাবী দি আছোঁ দীৰ্ঘদিনৰ পৰা যে এইটো কমেও 2000 কৰক আৰু এই দাবীটো যেতিয়া আপুনি এইবাৰ সৰ্বভাৰতৰ অল ইণ্ডিয়া ছিনিয়ৰ চিটিজেন কনফাৰেন্স পুনেত বহা 21তম অধিৱেশনত অসমৰ পৰা মই নিজে প্ৰতিনিধিত্ব কৰিছোঁ মোৰ লগত 4জন আছিল আমি আমাৰ সভাপতিৰ নেতৃত্বত আৰু মই লিংকমেন হিচাপে গ্ৰুপ লিডাৰ হিচাপে তাতে 7টা প্ৰস্তাৱ আমি দাঙি ধৰিছিলোঁ 1 নম্বৰ প্ৰস্তাৱটো আছিল যে 250 টকাটো এইটো গুচাব লাগে আমাৰ সুখবৰ যে সৰ্বভাৰতীয় সংগঠনটোৱে আমাৰ এইবাৰ 350 টকা লাগে বুলি দাবী ইতিমধ্যে আমাৰ দাবীটো গ্ৰহণ কৰিছিল ঠিক তেনেকৈ আমি কৈছিলোঁ যে ৰেলৰ ভাড়া আৰু যিটো আমাৰ ৰেহাই আছিল আজি পূৰ্বৰ চৰকাৰৰ দিনতে এই অহাৰ সময়ত যেতিয়া আপোনাৰ আন্দোলন লাগিল হেতুৰ সুবিধালৈ বন্ধ কৰি দিলে এতিয়া আমি কৈছোঁ যে যদি আমাৰ আগতে আছিল যিটো সেইটো নোহোৱা কৰিব নালাগে সেইটো যিকোনো উপায় আমাক দিব লাগে আৰু সেই দাবীটোও ইতিমধ্যে চেণ্ট্ৰেলত গ্ৰহণ হৈছে আৰু আমি কৈছোঁ যে যদি জ্যেষ্ঠ নাগৰিকে যি সুবিধা পাব লাগে এইটোতো আমাৰ নিজেও অকল কোৱা নাই ইউএনঅ নামৰ যিটো সংগঠন আছে ৰাষ্ট্ৰসংঘ এই ৰাষ্ট্ৰসংঘ যি স্বাধীনতা আমাক 5টা নীতি ঘোষণা কৰিছে সেই নীতিত চহী কৰিছে আমাৰ ভাৰতবৰ্ষই মাদ্ৰিদ চহৰত ইণ্টাৰনেশ্যনেল চহৰ তাতে বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰৰ মানুহবিলাক লগ হৈছিল আমাৰ ভাৰতবৰ্ষৰ মানুহে যে চহী কৰিছে মানি লৈছে আৰু সেইটো কাৰ্যকৰী কৰিব লাগে আজি 2003 চনতে আমাৰ আৰম্ভ হৈছিল কিন্তু আমি থমকি নৰওঁ আমি আহ্বান জনাম আমি জ্যেষ্ঠসকল বিভিন্ন ক্ষেত্ৰত ৰাইজৰ লগত আছোঁ কাৰণ কিয় জ্যেষ্ঠসকল মই হোৱাত অভিজ্ঞতাৰে শ্ৰেষ্ঠ আৰু এই শ্ৰেষ্ঠ হ'লে সমাজখন আগুৱাই নিয়াত সুবিধা হয় আৰু মই ভাবোঁ ৰাইজে এই জ্যেষ্ঠসকলৰ কথা শুনিব বা শুনে হেমন্ত দত্তৰ কথাটো আপোনালোকক ক'লোঁ তাৰপিছত সমৰেন্দ্ৰ দেৱ বুলি ক'লে অসমৰ চব মানুহে নহয় সকলো ভাৰতবৰ্ষৰ মানুহে চিনি পায় কিয় তেওঁ বোলছবি জগতত ভাল ৰাষ্ট্ৰীয় বঁটা পাইছে তেওঁক আমি দিলোঁ তাৰোপৰি অনিমা চহৰীয়া বাইদেউ জানে আপোনালোকে দেওধনী নৃত্যৰ এজন প্ৰতিয়সী আৰু এগৰাকী এনেকুৱা মানুহ আছে যে যিগৰাকী খোজকাঢ়ি এই বয়সত একেবাৰে আপোনাৰ সাংঘাতিক ধৰণে তেওঁ এটা সুনাম অৰ্জন কৰিছে আৰু সেই মানুহজন হৈছে আপোনাৰ বিপিন খনিকৰ পৰিদূষণ তেখেতৰ এই বয়সতো তেওঁ সুনাম অৰ্জন কৰিছে আমি এই 4জনক নিজে ধন্য মানিছোঁ যে সম্বন্ধ দিলোঁ মুখ্যমন্ত্ৰী ছাৰক আমি এটাই আহ্বান জনাম এই 250 টকাৰ যিটো পেঞ্চন এইটো যাতে পেঞ্চন হওক বা জলপানী হওক এইটো যাতে চেণ্ট্ৰেলৰ মতে 3500 টকা কৰি দিয়ে আৰু এইটো মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে এইটো কথা বিবেচনা কৰিব কাৰণ তেখেত এজন নিঃসন্দেহে স্বীকাৰ কৰিব লাগিব এই কাম কৰা মানুহ